হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেললৈ। আজি আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যন লৈ আহিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে, অসমৰ পুৰণি নাম কি? অপশ্যন এ আছে ৰত্নপীঠ, বি বিদৰ্ভ, চি প্ৰাগজ্যোতিষ আৰু ডি থানেশ্বৰ। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ চিটো প্ৰাগজ্যোতিষপুৰ। বন্ধুসকল, অসমৰ পুৰণি নাম হ'ল প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যনটো হৈছে, প্ৰাগজ্যোতিষৰ ৰাজধানী ক'ত আছিল? অপশ্যন এ আছে প্ৰাগজ্যোতিষ, বি প্ৰাগজ্যোতিষপুৰ, চি কামৰূপ আৰু ডি ৰত্নপীঠ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি প্ৰাগজ্যোতিষপুৰ। বন্ধুসকল, প্ৰাগজ্যোতিষপুৰৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ। অসমৰ পুৰণি নাম আছিল প্ৰাগজ্যোতিষপুৰ বা কামৰূপ। অপশ্যনত যদি কামৰূপ থাকে তেনেহ'লে কামৰূপ হ'ব, আৰু যদি প্ৰাগজ্যোতিষপুৰ থাকে তেনেহ'লে প্ৰাগজ্যোতিষপুৰ হ'ব। বন্ধুসকল, প্ৰাগজ্যোতিষপুৰ বা কামৰূপৰ ৰাজধানী হ'ল প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যনটো হৈছে, কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি? বন্ধুসকল, কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি? অপশ্যন এ আছে ভাস্কৰ বৰ্মন, বি ঘটকাসুৰ, চি মহিৰংগ দানৱ আৰু ডি চুকাফা। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ চিটো মহিৰংগ দানৱ। বন্ধুসকল, কামৰূপৰ প্ৰথম ৰজাজনৰ নাম হ'ল মহিৰংগ দানৱ। মহিৰংগ দানৱে দানৱ বংশটো প্ৰতিষ্ঠা কৰিছিল। মহিৰংগ দানৱে দানৱ বংশটো প্ৰতিষ্ঠা কৰিছিল, আৰু দানৱ বংশৰ শেষৰজন ৰজা আছিল ঘটকাসুৰ। ঘটকাসুৰ আছিল দানৱ বংশৰ শেষৰজন ৰজা, আৰু ঘটকাসুৰক নৰকাসুৰে বধ কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। আৰু চুকাফাই আহোম বংশটো প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, ৰজা নৰকাসুৰে কাক বিয়া কৰাইছিল? অপশ্যন এ আছে ইন্দুমতী, বি মায়ামতী, চি লক্ষ্মীবাই আৰু ডি বিদৰ্ভ ৰাজকুমাৰী মায়া। অপশ্যন চাৰিটা আছে, ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ ডিটো বিদৰ্ভ ৰাজকুমাৰী মায়া। বন্ধুসকল, ৰজা নৰকাসুৰে বিদৰ্ভ ৰাজকুমাৰী মায়াক বিয়া কৰাইছিল। নেক্সট কুৱেশ্যনটো হৈছে, ৰজা নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? অপশ্যন এ দানৱ বংশ, অপশ্যন বি বৰ্মন বংশ, অপশ্যন চি পাল বংশ আৰু ডি ভৌম বংশ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি ভৌম বংশ। নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, ভাস্কৰ বৰ্মনৰ শাসনকালত প্ৰাগজ্যোতিষলৈ অহা চীনা পৰিব্ৰাজকৰ নাম লিখা। অপশ্যন এ আছে হিউয়েন চাং, অপশ্যন বি ভাস্কো দা গামা, অপশ্যন চি ফাহিয়েন আৰু ডি চন্দ্ৰপাল। অপশ্যন চাৰিটা আছে, ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ ওৱানটো হিউয়েন চাং। বন্ধুসকল, ভাস্কৰ বৰ্মনৰ শাসনকালত প্ৰাগজ্যোতিষলৈ অহা চীনা পৰিব্ৰাজকজনৰ নাম হ'ল হিউয়েন চাং। ভাস্কৰ বৰ্মনে যেতিয়া প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰি আছিল সেই সময়ত হিউয়েন চাঙে চীনৰ পৰা আহিছিল, আৰু হিউয়েন চাঙে ভাস্কৰ বৰ্মনৰ পৰা উপহাৰ হিচাপে টুপি এটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল? অপশ্যন চাৰিটা আছে। অপশ্যন এ আছে ভাস্কৰ বৰ্মন, অপশ্যন বি কনিষ্ক, অপশ্যন চি শিলভদ্ৰ আৰু ডি হিউয়েন চাং। ইয়াৰে ভিতৰত অপশ্যন চিটো হ'ব কাৰেক্ট এনচাৰ শিলভদ্ৰ। বন্ধুসকল, ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল শিলভদ্ৰ। নেক্সট কুৱেশ্যনটো হৈছে, অসমৰ জনসংখ্যা সৰ্বাধিক থকা জিলা কোনখন? অপশ্যন এ মৰিগাঁও, অপশ্যন বি ধুবুৰী, অপশ্যন চি নগাঁও আৰু ডি কামৰূপ। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি নগাঁও। বন্ধুসকল, অসমৰ জনসংখ্যা সৰ্বাধিক থকা জিলাখনৰ নাম হ'ল নগাঁও। নগাঁও জিলাত অসমৰ জনসংখ্যা সৰ্বাধিক। নেক্সট কুৱেশ্যনটো হৈছে, জনসংখ্যা সৰ্বনিম্ন থকা জিলা কোনখন? অপশ্যন এ নলবাৰী, অপশ্যন বি ডিমা হাছাও, অপশ্যন চি বৰপেটা আৰু ডি কামৰূপ। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি ডিমা হাছাও। বন্ধুসকল, জনসংখ্যা সৰ্বনিম্ন থকা জিলাখনৰ নাম হ'ল ডিমা হাছাও, আৰু জনসংখ্যা সৰ্বাধিক থকা জিলাখনৰ নাম হ'ল নগাঁও। নেক্সট কুৱেশ্যনটো হৈছে, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কাক বুজোৱা হয়? অপশ্যন এ আছে ধুবুৰী, অপশ্যন বি গুৱাহাটী, অপশ্যন চি নলবাৰী আৰু ডি নগাঁও। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি গুৱাহাটী। বন্ধুসকল, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি গুৱাহাটীক কোৱা হয়। গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে, উত্তৰ পূৰ্বা অঞ্চলৰ সৰ্ববৃহৎ নগৰখনৰ নাম কি? অপশ্যন এ আছে তেজপুৰ, অপশ্যন বি তিনিচুকীয়া, অপশ্যন চি গুৱাহাটী আৰু ডি যোৰহাট। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ চি গুৱাহাটী। বন্ধুসকল, উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰখনৰ নাম হ'ল গুৱাহাটী। নেক্সট কুৱেশ্যনটো হৈছে, মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত?
অপশ্যন এ ডিব্ৰুগড় আৰু তিনিচুকীয়া, অপশ্যন বি ওদালগুৰি, অপশ্যন চি চিৰাং আৰু বাক্সা, অপশ্যন ডি এটাও নহয়। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি চিৰাং আৰু বাক্সা। বন্ধুসকল, মানাহ ৰাষ্ট্ৰীয় উদ্যানটো চিৰাং আৰু বাক্সা জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাৰ নাম কি? অপশ্যন এ কৰ্কট ক্ৰান্তি, অপশ্যন বি মকৰ ক্ৰান্তি, অপশ্যন চি বিষুৱীয় আৰু ডি এটাও নহয়। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ এ কৰ্কট ক্ৰান্তি ৰেখা। বন্ধুসকল, অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম হ'ল কৰ্কট ক্ৰান্তি ৰেখা। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ সীমাত লাগি থকা বিদেশী দেশখনৰ নাম কি? অপশ্যন এ শ্ৰীলংকা, অপশ্যন বি ভূটান, অপশ্যন চি নেপাল আৰু ডি বাংলাদেশ। বন্ধুসকল, অসমৰ সীমাত লাগি থকা বিদেশী দেশখনৰ নাম হ'ল বাংলাদেশ আৰু ভূটান। এই দুয়োখন দেশে অসমৰ সীমাত লাগি আছে। নেক্সট কুৱেশ্যনটো হৈছে উমৰাংচু ঔদ্যোগিক নগৰখন ক'ত অৱস্থিত? অপশ্যন এ গুৱাহাটী, অপশ্যন বি উত্তৰ কাছাৰ, অপশ্যন চি যোৰহাট আৰু ডি নগাঁও। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি উত্তৰ কাছাৰ। বন্ধুসকল, উমৰাংচু ঔদ্যোগিক নগৰখন উত্তৰ কাছাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে ডিমাচা কছাৰীসকল কেইটা বংশত বিভক্ত? অপশ্যন এ আছে 50টা, অপশ্যন বি 45টা, অপশ্যন চি 42টা আৰু চি 46টা। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ চিটো 42টা। বন্ধুসকল, ডিমাচা কছাৰীসকল 42টা বংশত বিভক্ত। নেক্সট কুৱেশ্যনটো হৈছে ডিমাচাসকলৰ পৰম দেৱতা কোন? অপশ্যন এ শিৱ, অপশ্যন বি দুৰ্গা, অপশ্যন চি লক্ষ্মী আৰু ডি মাছাই। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ ডিটো মাছাই। বন্ধুসকল, ডিমাচাসকলৰ পৰম দেৱতা হ'ল মাছাই। নেক্সট কুৱেশ্যনটো হৈছে সোণোৱাল কছাৰীসকলৰ সাংস্কৃতিক সম্পদ কি? অপশ্যন এ বিহু গীত, অপশ্যন বি নিচুকনি গীত, অপশ্যন চি হাইদাং গীত আৰু ডি এটাও নহয়। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ চিটো হাইদাং গীত। বন্ধুসকল, সোণোৱাল কছাৰীসকলৰ সাংস্কৃতিক সম্পদ হ'ল হাইদাং গীত। হাইদাং গীত হ'ল সোণোৱাল কছাৰীসকলৰ সাংস্কৃতিক সম্পদ। নেক্সট কুৱেশ্যনটো হৈছে কাৰ্বিসকলৰ পৰম আৰাধ্য দেৱতা কোন? অপশ্যন এ দুৰ্গা, অপশ্যন বি বিষ্ণু, অপশ্যন চি আৰনাম কাথে আৰু ডি এটাও নহয়। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ চিটো আৰনাম কাথে। বন্ধুসকল, কাৰ্বিসকলৰ পৰম আৰাধ্য দেৱতা হ'ল আৰনাম কাথে। নেক্সট কুৱেশ্যনটো হৈছে তিৱাসকলৰ আন এটা নাম কি? অপশ্যন এ লালুং, অপশ্যন বি তেৰাং, অপশ্যন চি কিৰাত আৰু ডি এটাও নহয়। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ এটো লালুং। বন্ধুসকল, তিৱাসকলৰ আন এটা নাম হ'ল লালুং। লালুং আছিল তিৱাসকলৰ আন এটা নাম। নেক্সট কুৱেশ্যনটো হৈছে তিৱাসকলৰ আদি বাসস্থান ক'ত অৱস্থিত? অপশ্যন এ চীন দেশত, অপশ্যন বি আফ্ৰিকা, অপশ্যন চি ভাৰত আৰু ডি তিব্বত। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ ডিটো তিব্বত। বন্ধুসকল, তিৱাসকলৰ আদি বাসস্থান আছিল তিব্বতত। তিব্বতত তিৱাসকলৰ আদি বাসস্থান আছিল। নেক্সট কুৱেশ্যনটো হৈছে কাৰ্বিসকলৰ প্ৰধান জাতীয় উৎসৱ কি? অপশ্যন এ আলি আই লিগাং, অপশ্যন বি মাছাই পূজা, অপশ্যন চি ৰংখেৰ আৰু ডি হোলী। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চিটো ৰংখেৰ। বন্ধুসকল, কাৰ্বিসকলৰ প্ৰধান জাতীয় উৎসৱ হ'ল ৰংখেৰ। ৰংখেৰ আছিল কাৰ্বিসকলৰ প্ৰধান জাতীয় উৎসৱ। নেক্সট কুৱেশ্যনটো হৈছে দেউৰীসকলে ক'ত পূজা কৰে? অপশ্যন এ নদীৰ পাৰত, অপশ্যন বি পাহাৰত, অপশ্যন চি থান বা মিডিকত আৰু ডি এটাও নহয়। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ চিটো থান বা মিডিকত। থান বা মিডিকত দেউৰীসকলে পূজা কৰে। বন্ধুসকল, দেউৰীসকলে থান বা মিডিকত পূজা কৰে। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ উচ্চ ন্যায়ালয়খন ক'ত অৱস্থিত? অপশ্যন এ তেজপুৰ, অপশ্যন বি গুৱাহাটী, অপশ্যন চি শিৱসাগৰ আৰু ডি ডিব্ৰুগড়। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ বিটো গুৱাহাটী। বন্ধুসকল, অসমৰ উচ্চ ন্যায়ালয়খন গুৱাহাটীত অৱস্থিত। গুৱাহাটীত অসমৰ উচ্চ ন্যায়ালয়খন অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ উচ্চ ন্যায়ালয় কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যন এ 1948, অপশ্যন বি 1947, অপশ্যন চি 1950 আৰু ডি 1949। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ এটো 1948। বন্ধুসকল, অসমৰ উচ্চ ন্যায়ালয়খন
1948 স্থাপন কৰা হৈছিল। 1948 চনত অসমৰ উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰখন কিমান চনত স্থাপন হৈছিল? অপশ্যন এ 1948 চনৰ 2 জানুৱাৰীত, অপশ্যন বি 1948 চনৰ 5 জুলাই, অপশ্যন চি 1948 চনৰ 1 জুলাই আৰু ডি 1948 চনৰ 5 জুন। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ চিটো 1948 চনৰ 1 জুলাই। বন্ধুসকল গুৱাহাটী অনাতাঁৰ কেন্দ্ৰখন 1948 চনৰ 1 জুলাইত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথমখন হাইস্কুলৰ নাম কি? অপশ্যন এ কটন কলেজিয়েট, অপশ্যন বি লংকেশ্বৰ হাইস্কুল, অপশ্যন চি কটন কলেজ আৰু ডি এটাও নহয়। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ এটো কটন কলেজিয়েট। বন্ধুসকল অসমৰ প্ৰথমখন হাই স্কুলৰ নাম আছিল কটন কলেজিয়েট। নেক্সট কুৱেশ্যনটো হৈছে শৰাইঘাট দলংখন কোনে মুকলি কৰিছিল? অপশ্যন এ তৰুণ গগৈ, অপশ্যন বি ইন্দিৰা গান্ধী, অপশ্যন চি ৰাজীৱ গান্ধী আৰু ডি জৱাহৰলাল নেহৰু। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ ডিটো জৱাহৰলাল নেহৰু। বন্ধুসকল শৰাইঘাটৰ দলংখন জৱাহৰলাল নেহৰুৱে মুকলি কৰিছিল। জৱাহৰলাল নেহৰুৱে শৰাইঘাট দলংখন মুকলি কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা প্ৰথমখন দলং কোনখন? অপশ্যন এ বগীবিল, অপশ্যন বি ধলাশদিয়া, অপশ্যন চি শৰাইঘাট আৰু ডি নৰনাৰায়ণ সেতু। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ চিটো শৰাইঘাট দলং। বন্ধুসকল শৰাইঘাট দলং আছিল ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা প্ৰথমখন দলং। নেক্সট কুৱেশ্যনটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন হৈছিল? অপশ্যন এ 1948 চনত, অপশ্যন বি 1947 চনত, অপশ্যন চি 1949 চনত আৰু ডি 1950 চনত। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ এটো 1948 চনত। বন্ধুসকল গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল 1948 চনত। নেক্সট কুৱেশ্যনটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? অপশ্যন এ ডক্টৰ মৃদুল হাজৰিকা, অপশ্যন বি বৃঞ্জি কুমাৰ বৰুৱা, অপশ্যন চি কৃষ্ণকান্ত সন্দিকৈ আৰু ডি ডক্টৰ সূৰ্য কুমাৰ ভঞ্জা। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ চিটো কৃষ্ণকান্ত সন্দিকৈ। বন্ধুসকল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ। নেক্সট কুৱেশ্যনটো হৈছে মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? অপশ্যন এ ভট্টদেৱ, অপশ্যন বি মাধৱ কন্দলী, অপশ্যন চি ৰাম সৰস্বতী আৰু ডি শংকৰদেৱ। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ চিটো ৰাম সৰস্বতী। বন্ধুসকল ৰাম সৰস্বতীয়ে মহাভাৰতখন অসমীয়ালৈ ভাঙনি কৰিছিল। মহাভাৰতখন অসমীয়ালৈ ভাঙনি কৰিছিল ৰাম সৰস্বতীয়ে। নেক্সট কুৱেশ্যনটো হৈছে মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক কোন? অপশ্যন এ শংকৰদেৱ, অপশ্যন বি দিলীপ বৰা, অপশ্যন চি ৰীতা চৌধুৰী আৰু ডি ৰজনীকান্ত বৰদলৈ। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ ডিটো ৰজনীকান্ত বৰদলৈ। বন্ধুসকল মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক হ'ল ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈয়ে মিৰি জীয়ৰী নামৰ উপন্যাসখন ৰচক কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম প্ৰধান সম্পাদক কোন আছিল? অপশ্যন এ পদ্মনাথ গোহাঞি বৰুৱা, অপশ্যন বি পৰমানন্দ ৰাজ ৰাজবংশী, অপশ্যন চি শৰৎ চন্দ্ৰ গোস্বামী আৰু ডি প্ৰমোদ বৰা। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ চিটো শৰৎ চন্দ্ৰ গোস্বামী। বন্ধুসকল অসম সাহিত্য সভাৰ প্ৰথম প্ৰধান সম্পাদক আছিল শৰৎ চন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখন কিমান চনত আৰু ক'ত হৈছিল? অপশ্যন এ আছে 1917 চনৰ ধুবুৰী, 1917 চনৰ শিৱসাগৰত, অপশ্যন চি 1917 চনৰ যোৰহাটত আৰু ডি 1917 চনৰ গুৱাহাটীত। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ বিটো 1917 চনৰ শিৱসাগৰত। বন্ধুসকল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখন হৈছিল 1917 শিৱসাগৰত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন এ লক্ষীনাথ বেজবৰুৱা, অপশ্যন বি ৰমাকান্ত দেউৰী, অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা আৰু ডি হৰগোবিন্দ শৰ্মা। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ চিটো চন্দ্ৰকুমাৰ আগৰৱালা। বন্ধুসকল জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যনটো হৈছে অৰুণোদয় কাকতখনৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন এ হৰগোবিন্দ শৰ্মা, অপশ্যন বি ব্ৰজনাথ শৰ্মা, অপশ্যন চি নাথান ব্ৰাউন আৰু ডি জন হেনৰী। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ চিটো নাথান ব্ৰাউন। বন্ধুসকল
অৰুণোদয় কাকতখন নাথান ব্ৰাউনে সম্পাদক কৰিছিল? নেক্সট কুৱেশ্যনটো হৈছে কথাগীতাৰ ৰচক কোন? অপশ্যন এ শংকৰদেৱ, অপশ্যন বি ভট্টদেৱ, অপশ্যন চি মাধৱ কন্দলী আৰু ডি নবীন চন্দ্ৰ বৰদলৈ। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ বিটো ভট্টদেৱ। বন্ধুসকল কথাগীতাৰ ৰচক হ'ল ভট্টদেৱ। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম আধুনিক যুগৰ উপন্যাসখনৰ নাম কি? অপশ্যন এ ভানুমতী, অপশ্যন বি এৰাবাটৰ সুৰ আৰু চি মাকাম, ডি মেৰেং। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ ভানুমতী। বন্ধুসকল প্ৰথম আধুনিক যুগৰ উপন্যাসখনৰ নাম হ'ল ভানুমতী। বন্ধুসকল আজিৰ ছেশ্যনটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আজিৰ ছেশ্যনটো যদি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।